নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ ওচৰত আগবাঢ়িছোঁ। হয় বন্ধুসকল, মই আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ এখন কোম্পানী ব্ৰইলাৰ ফাৰ্ম। হয়, মই আগতে আপোনালোকক সৰু যিবিলাক নেকি সৰু ফাৰ্ম সেইবিলাকত গৈছিলোঁ, কিন্তু মই আজি এখন কোম্পানী ব্ৰইলাৰ কি ধৰণে তেওঁ কোম্পানী ব্ৰইলাৰ পালন কৰি তেওঁ ইনকাম কৰি আছে, মই সেইটো আজি দেখুৱাবলৈ বিচাৰিছোঁ আপোনালোকক। হয় বন্ধুসকল, আৰু খুবেই আপোনালোকৰ ভাল হ'ব চাই আজি ভিডিঅ'টো। হয়, মোৰ চেনেলটো যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰ হৈছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু হয় বন্ধুসকল, মই আপোনালোকক আজি সম্পূৰ্ণ এই যিটো নেকি ইয়াত কোম্পানী ব্ৰইলাৰ ফাৰ্ম কৰি আছে তেওঁ, সেইটো মই সম্পূৰ্ণ দেখুৱাব বিচাৰিম। হয় বন্ধুসকল, আৰু চাওঁ এতিয়া আহক, এতিয়া মেইন ভিডিঅ'টোলৈ আহোঁ। হয় বন্ধুসকল, এয়া দেখিছে তেওঁ এতিয়া বৰ্তমান সৰু হৈ আছে পোৱালি, আৰু এয়া অতি সুন্দৰকৈ তেওঁ পালন কৰি আছে। ইয়াত মিনিমাম 2000 টকা বুলি কৈছে। আৰু চাওক, যিটো নেকি ঘৰ বনাইছে তেওঁ, এই ঘৰটো 120 ফুট দীঘল আছে আৰু 24 ফুট বহল আছে। হয়, আৰু তেওঁ যিটো নেকি ওপৰত দেখিছে আপুনি, এইটো তিৰপাল দি থৈ দিয়া আছে আৰু এনেকৈ নৰা দি থৈ দিয়া আছে। হয়, খুবেই সুন্দৰকৈ কৰি আছে তেওঁ। হয়, আহকচোন বাৰু, এতিয়া আমি যিজন নেকি গৃহজন, তেওঁৰ লগত আমি কিছুমান কথা পাতিম, আৰু তেওঁ কি ধৰণে কেনেকুৱাকৈ এই কোম্পানী ব্ৰইলাৰ ফাৰ্মখন কৰি আছে। হয়, দেখুৱালোঁ মই এতিয়া আপোনালোকক যে তেওঁ কি ধৰণে ব্ৰইলাৰটো পালন কৰি আছে। আৰু হয়, এতিয়া আমি যিজন নেকি গৃহজন, তেওঁৰ লগত কিছুমান আমি কথা পাতিম, আৰু তেওঁ কি ধৰণে কেনেকৈ পোৱালি কোম্পানীৰ পৰা দিয়া হয়, আৰু কিমান দিনত নিয়া হয়, আৰু কিমান দিন পুহিলে কিমান লাভ হ'ব, আমি সেই কথাবোৰ আমি জানিম। বাৰু ঠিক আছে বন্ধুসকল, ভিডিঅ'টো চাই থাকিব, আৰু যদি শেষলৈ চাই থাকে তেতিয়াহ'লে আপুনিও যদি কোম্পানীৰ ফাৰ্ম কৰিম বুলি ভাবি আছে তেতিয়াহ'লে আপুনিও কিছুমান বুজি পাব পাৰে, আৰু যিবিলাক সিহঁতৰ নিয়ম আছে সেইবিলাক নিয়ম কিছুমান জানিব পাৰে। বাৰু ঠিক আছে, আহকচোন বাৰু আমি গৃহজনৰ ওচৰলৈ আহোঁ। হয়, তেওঁ এই গৃহজন মালিক, আৰু তেওঁৰ লগত মই এতিয়া চিনাকি কৰি দিম আপোনাক। হয়, আপোনাৰ প্ৰথমতে চিনাকি দিয়ক। নমস্কাৰ, মোৰ নাম শ্ৰী মণিকান্ত গগৈ, মোৰ ঘৰ খাটপথাৰ, পানীগাঁও খাটপথাৰ। হয়, লখিমপুৰ অঞ্চলৰে খাটপথাৰ, হয়, পানীগাঁও বুলি খাটপথাৰ জেগাখন আছে, গাঁওখন তেওঁৰ। আৰু হয়, আপুনি কিমান দিনৰ পৰা এই কোম্পানী ফাৰ্মখন কৰি আছে? মই এতিয়া এইটো 4 নম্বৰ বেষ্ট হ'ল, আমি 3টা বেষ্ট পুহি দিলোঁ, এতিয়া এইটো মোৰ 4 নম্বৰ বেষ্টত লাগি আছে। 4 নম্বৰ বেষ্ট, হয়। ধৰ মিনিমাম আপোনাৰ 7 মাহমান হৈছে কিজানি ন? 7 মাহ নহয়, এতিয়া 2 বছৰ হ'ল। 2 বছৰে হ'ল, আচ্ছা আচ্ছা। তাৰমানে অকণমান লেট হৈ গৈছে নেকি? লেট হৈছে। অঁ, বাৰু ঠিক আছে। আপুনি এই ঘৰটো বনাওঁতে কিমানমান আপোনাৰ খৰচ হৈছিলে? ঘৰটো বনাওঁতে কিমানমান খৰচ এইটো মই নাজানিম, মোৰ দাদাহে জানে, দাদাহে এইবিলাক খৰচ পাতি আচ্ছা আচ্ছা, দাদাই বনাইছে ন? দাদাই বনাইছে, মই হয় হয়। এই কোম্পানীয়ে আপোনাক কি কি সহায় কৰে, যিবিলাক নেকি বস্তু দিয়াত সহায় কৰে, সিহঁতে কি কি বস্তু দিয়াত সহায় কৰে? কোম্পানীৰ ফালৰ পৰা দানাটো দিব, পোৱালি দিব, হয়, আৰু ভেকচিন দিয়ে, ঔষধ পাতি দিয়ে, আৰু তেনেকৈ কি কৰিবলৈ ডাঙৰ কৰিবলৈ বুজায় আমাক, আমি সেনেকৈ কৰি থাকোঁ। হয়, তেওঁ তাৰমানে কি কোম্পানীয়ে কিছুমান এগ্ৰিমেণ্ট কৰা থাকে, হয় নহয়? হয়, এগ্ৰিমেণ্ট কৰা থাকে। হয়, কিছুমান এগ্ৰিমেণ্ট কৰা থাকে, আৰু তেওঁলোকে যিটো নেকি সিহঁতে মেডিচিন, দানা আৰু পোৱালি সেইটোৰ ওপৰত সিহঁতক দিয়ে। আৰু কিমান দিন আপোনালোকে পোহাৰ পিছত আপোনালোকে ধৰক কিমান দিনৰ পিছত সিহঁতে ব্ৰইলাৰটো নিয়ে? গৰম দিন হ'লে আপোনাৰ 45 দিন, 40 দিন সেনেকুৱা উঠায়। এতিয়া ঠাণ্ডা দিনত 50 দিন থাকে আৰু। হয়, 50 দিনত উঠাব পোৱালি। 50 দিন বা 40 দিন পুহিলে আপোনাৰ কিমান চাইজ হয়গৈ? তেতিয়া আপোনাৰ গৰম দিনত 40 দিন পুহিলে 2.5 কেজি হয়গৈ, ঠাণ্ডা দিনত 3 কেজি হ'ব লাগিব কোম্পানীৰ মতে। হয় হয়, কোম্পানীৰ মতে যিটো নেকি ধৰ নিয়ম আছে, কিছুমান ঠাণ্ডা দিনত ধৰ 3 কেজি, বা গৰম দিনত 2.5 কেজি, 40 দিন বা 45 দিনৰ ভিতৰত 2.5 কেজি এনেকৈ কৰি দিব লাগে। আৰু সেইটো হিচাপে আপুনি কিমানমান টকা ইনকাম কৰিবলৈ সক্ষম হয়? যদি আপুনি এতিয়া 2000 পোৱালি আছে আপোনাৰ লগত, 2000 পোৱালিত আপুনি কিমান ইনকাম কৰিবলৈ সক্ষম হ'ব আপোনাৰ 40 দিনত? 40 দিনত কিমানটো হ'ব আমি ইমানটো ভালকৈ পোৱাই নাই, আমি পুহিব নাজানি কেইটামান লোকচানো হ'ল আমাৰ। হয়, সেইটো আমি পইচা দি চাবলৈ পোৱাই নাই।
মানে কিমানটো পাইছে মানে আমি হেৰি হিচাপ কৰাগে নাই হ'লেও মিনিমাম আপোনাৰ ধৰ বোলে 16,000 20,000 টকা 20ত থাকেগৈ 20ৰ ওপৰত থাকে আৰু হয় তাৰমানে কি যদি হেৰি কৰা যায় মানে 40 দিনৰ পিছত 2,000 পোৱালি 20,000 মান টকাত 20-25 টকা যায় হয় নহয় হয় বাকী বাৰু ঠিক আছে এই দানা পানী যিবিলাক নেকি সিহঁতে দিয়ে এইবিলাক একেলগে দিয়ে নে না মাজে মাজে দি থাকে দানা নাইকিয়া হ'লে দিব লাগিব দানা নাইকিয়া হ'ল গ'লে কোম্পানী ফোন কৰিলে দিবহি তাৰমানে সিহঁতক ফোন এটা কৰি দিলে সিহঁতে নিজে দিয়ে কোম্পানী মানুহ আহি থাকে কোম্পানী মানুহে চোৱা চিতা কৰি থাকে ন এতিয়া আপোনালোকে কিছুমান কথা গম পালে যে কোম্পানী কি ধৰণে পোৱালি ব্ৰইলাৰ দানা আৰু মেডিচিনটো দিয়ে চব কোম্পানীৰ ফালৰ পৰাই দিয়া হয় আৰু মেইনলি অকল ঘৰৰ যিটো নেকি ঘৰটো বনাব লাগে আৰু ঘৰটো আপোনালোকে দেখিছেই ধৰ পাতলাকৈ যিটো নেকি নৰা আছে ধানৰ নৰা সেইটো বা খেৰ হ'লেও দিব পৰা যায় বা তাৰপিছতে ওপৰত ত্ৰিপাল দিয়া আছে আৰু গোটেই সুন্দৰকৈ গোটেই চাৰু চাইডে বাঁহ দেখিছে বাঁহৰে চব গোটেই দিয়া আছে আৰু যিটো নেকি আপোনালোকে এতিয়া ব্ৰইলাৰটো 45 দিন বা 40 দিন যেতিয়া নেকি পোহা যায় তেতিয়া আপোনাৰ কোম্পানীৰ ফালৰ পৰা ধৰ মিনিমাম যিটো নেকি এগ্ৰিমেণ্ট কৰা থাকে সিহঁতক বাছ 1 মাহৰ হিচাপত পাৰ কেজিত 70 টকা হিচাপত সিহঁতক কটা হয় কিছুমান মই আগতে তাৰমানে কোম্পানীৰ কথা পাতিছিলোঁ কোম্পানীৰ লগত মই কথা পাতিছোঁ সিহঁতক 70 বা 75 টকাত এটা ব্ৰইলাৰ 1 কেজি ৰেডি কৰি দিবলগীয়া হয় যদিহে পাৰ কেজি যদি এটা ব্ৰইলাৰ 70 টকাকৈ হয় তেতিয়া মিনিমাম 2.5 কেজি এটা ব্ৰইলাৰ যিটো নেকি হিচাপ হয় সেইটো হিচাপত সিহঁতক কাটি মেলি বাকী যিকেইটা নেকি কাম কৰি আছে পুহি আছে মানুহ সিহঁতক দি দিয়া হয় মিনিমাম আপোনাৰ 2,000 পুহিলে 15,000 বা 20,000 টকা এটা 20 বা 25,000 টকা এটা পোৱা যায় হয় বন্ধুসকল যদিও আপুনি এনেই আছে ঘৰত যদি একো যদি কাম বিচাৰি পোৱা নাই তেতিয়াহ'লে হয় আপুনিও যদি এই ধৰণে এখন কোম্পানীৰ ফাৰ্ম কৰিম বুলি ভাবিছে তেতিয়াহ'লে অতি সুন্দৰকৈ আপুনিও কৰিব পাৰিব আৰু যিটো নেকি কোম্পানী আছে কোম্পানীৰ লগত যোগাযোগ ওচৰৰ আপোনালোকৰ ক'ৰবাত কোম্পানী আছে কিজানি তাৰ লগত যোগাযোগ কৰি আৰু অতি সুন্দৰকৈ আপুনি এই কোম্পানীৰ ফাৰ্মখন কৰিব পাৰিব আৰু আপুনিও 20-25,000 টকা আপুনিও 40 দিন বা 45 দিনত আপুনিও ইনকাম কৰিব পাৰিব হয় বন্ধুসকল আজি ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ যদি মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদিহে মোৰ চেনেলটো প্ৰথমবাৰ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো মই বেছি দীঘলীয়া কৰি নাথাকোঁ আজিলৈ ইমানতে ধন্যবাদ আৰু আগলৈ মই এনেকুৱা কোম্পানীৰ ফাৰ্ম বা যিকোনো ফাৰ্মতে মই এনেকুৱা ভিডিঅ' বনাই থাকিম আৰু আগলৈ আগবাঢ়ি গৈ থাকিম বাৰু আজিলৈ ধন্যবাদ